নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ এই এষ্ট্ৰলজি চেনেললৈ, য'ত সদায় কিছুমান আমি আছামিজ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। আহকচোন আজি ভিডিঅ' আলোচনা কৰোঁ 18 জানুৱাৰী 12টা ৰাশিৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মেষ ৰাশি, আপোনালোকৰ আজি ধন লাভ হ'ব। গতিকে ক'তো আপুনি যদি অলপ আৰ্থিক সংকটত ভুগি থকা যেন পায়, তেনেহ'লে আপুনি ধাৰ নল'ব, কাৰণ আপোনাৰ ধন লাভৰ বিশেষ সংযোগ আছে দিনটোত। আৰু ক'তো আপুনি উৎসাহিত হৈ য'তে ত'তে ধন বিনিয়োগ নকৰিব, তাৰ আগতে ভালদৰে চালি জাৰি চাব। বৃষ ৰাশি, যিকোনো নিৰ্ণয় লওঁতে সাৱধান হ'ব। আজি আপোনাক কোনোবাই ভ্ৰমৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হৈ চলিব। লগতে ধনৰ ক্ষেত্ৰতো বিশেষ মিতব্যয়িতা মানি চলিব আৰু খৰচ কৰাৰ সময়ত য'তে মতে খৰচ নকৰিব আৰু মানি চলিব কিছুমান বিশেষ কথা। মিথুন ৰাশি, শ্বেয়াৰ বজাৰৰ লগত জড়িতসকলে বিশেষ সাৱধান হৈ চলা উচিত। আপোনাৰ আজি লাভৰ লগতে হানিও হ'ব পাৰে, গতিকে সাৱধান হৈ চলিব। যিকোনো বাদ বিবাদৰ পৰা আঁতৰি চলিব। কৰ্কট ৰাশি, নিজৰ লক্ষ্যস্থানত আজি উপনীত হ'ব পাৰিব। ধন লাভৰ ক্ষেত্ৰতো বিশেষ সংযোগ হোৱা দেখা যায়। আপোনাৰ কষ্ট তথা পৰিশ্ৰমৰ ফল শুভ লাভ কৰিব। সিংহ ৰাশি, ধন লাভ হ'ব। যিকোনো কামলৈ দৌৰাদৌৰি নকৰিব। আগৰ কিছুমান পুৰণা কথাৰ দ্বাৰা আপুনি আজি বিশেষ প্ৰশংসা লাভ কৰিব। কন্যা ৰাশি, যিকোনো ডাঙৰ নিৰ্ণয় লোৱাৰ সময়ত ভালদৰে ভাবি চিন্তি ল'ব। ধন সম্পত্তি তথা সা সম্পত্তি লাভৰ বিশেষ সংযোগ আছে আৰু ভূমি সম্পৰ্কীয় যিকোনো মামলা মকৰ্দমাত জয়লাভ কৰিব পাৰিব। আজিৰ দিনটোত আপুনি বিশেষভাৱে অলপ ৰিস্কো ল'ব লাগিব, তথাপি আপুনি সফল হ'ব পাৰিব। তুলা ৰাশি, নিজৰ প্ৰতিভাৰ পৰিচয় দিব পাৰিব। যিকোনো কামতে আপুনি আজি আনৰ কথা শুনাৰ পৰা বিৰত থাকি অলপ নিজৰ মনৰ কথা শুনিবলৈ চেষ্টা কৰিব। ধন লাভৰ বিশেষ যোগ আছে আৰু যিকোনো ক্ষেত্ৰতে ধন খৰচ কৰাৰ আগতে এবাৰ ভাবি চাব। বৃশ্চিক ৰাশি, আপোনাক আজি পুৰণি অভিজ্ঞতাই সহায় কৰিব, লাভ হ'ব। ধন সম্পদ আদি লাভ কৰিব পাৰিব, কিন্তু আপুনি এলাহ ভাৱটো এৰিব লাগিব। ধনু ৰাশি, ধনুৰাশিৰ লোকসকলৰ বিশেষ শুভ ফল হোৱা দেখা যাব। বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব, ধন লাভ আদি হ'ব। মকৰ ৰাশি, আজি আপোনাৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ কথা হ'ব পাৰে, গতিকে যিকোনো কথাত সাৱধান হৈ চলিব। লগতে যিকোনো বস্তুতে আপুনি আগবঢ়াৰ আগতে ভালদৰে ভাবি চিন্তি চাব। কুম্ভ ৰাশি, বন্ধুবৰ্গৰ পৰা বিশেষ সহযোগ লাভ কৰিব অৰ্থাৎ ধন লাভ আদি কৰিব পাৰিব। লগতে ধন লাভ হ'লেও আপোনালোকে ভালদৰে ভাবি চিন্তি চাব, বাদ বিবাদৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। মীন ৰাশি, ধন লাভ হ'ব, আত্মবিশ্বাস বৃদ্ধি হ'ব, শাৰীৰিক মানসিকভাৱে ষ্ট্ৰং হৈ থাকিব পাৰিব, শুভ ফল লাভ কৰিব। বন্ধুসকলে আহিছিল 12টা ৰাশিৰ সম্পূৰ্ণ ভাগ্যফলৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।